নমস্কাৰ। আমি আজি অসমীয়া হাতৰ আখৰ লিখিবলৈ কেইটামান কৌশল আৰু নিয়মৰ বিষয়ে আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে অতি মনোযোগেৰে শিকিবলৈ যত্ন কৰিবা। আমি সাধাৰণতে বৰ্ণমালাৰ ক খ গ আখৰখিনিয়ে আমি বৰ্ণমালা আৰম্ভ কৰোঁ, কিন্তু যদি আমি টান বৰ্ণ লিখিবলগীয়া হয় তেতিয়াহ'লে আমি সৰ্বপ্ৰথমে বা প্ৰথমতে লিখিবলৈ অসুবিধা হ'ব। সেয়েহে আমি অতি সহজ এটা বৰ্ণ ল'ব লাগিব, যিটো বৰ্ণৰে আমি অতি সহজৰ পৰা জটিললৈ যাবলৈ সক্ষম হ'ম। যদি আমি ব আখৰটোৱে যদি আমি আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমি এই বৰ্ণটো লিখাত অলপ সহজ আৰু সুবিধা হ'ব। সেয়ে ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতেই ব আখৰটো লিখিবলৈ যত্ন কৰিবা। আৰু আমি এটা কথা জানো যে প্ৰথম অৱস্থাত ছাত্ৰজনে বা শিশুজনে যিহেৰে নিলিখক, কলম কিংবা পেঞ্চিল বা মাটি পেঞ্চিল বা চক যিহেৰে নিলিখোঁ কিয়, আমি সেই পেঞ্চিলডাল ধৰাৰ নিয়মটো শিকি ল'ব লাগিব। আমি লাহেকৈ, খুব জোৰত আমি ধৰিব নালাগিব, লাহেকৈ আমি আখৰটো লিখিবলৈ আৰম্ভ কৰিব লাগিব। এতিয়া আমি এনেদৰে এনেকে 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 এইটো ব হ'ল, আমি ব লিখিলোঁ। যদি আমি কওঁ চুটিকে চুটিকে বেকাকে পোনকে, এনেকে এইটো আমি লাহে লাহে আৰম্ভ কৰিম আৰু আমি বাৰে বাৰে লিখিবলৈ যত্ন কৰিম। চুটিকে চুটিকে বেকাকে পোনকে, এনেকে আমি বাৰে বাৰে লিখিব লাগিব। আৰু এটা কথা মনত ৰাখিব লাগিব যে আমি এদিনতে এইটো সম্পূৰ্ণ কৰা কথা নহয়। আমি হয়তো বটো লিখিবৰ কাৰণে এসপ্তাহো লাগিব পাৰে, 10 দিনো লাগিব পাৰে, বা তাতোতকৈ কম দিনতো আমি বটো লিখিব পৰা হ'ম। আমি এই ব আখৰটো কিয় ল'লোঁ জানানে? এই ব আখৰটো আমি যদি লিখিবলৈ পাৰোঁ, আমি এই ব লিখিলোঁ, আমি যদি পেটটো কাটি দিওঁ ৰ হ'ল, আকৌ ব লিখিলোঁ, আমি যদি তলত এইডাল আঁচডাল দি দিওঁ ব হ'ল, আমি যদি ব লিখি এইটো লগাই দিওঁ ক হ'ল, আকৌ ব লিখি এটা লগাই দিলত ঝ হ'ল, আকৌ ব লিখি আমি ওপৰত পাক এটা দি বটো লিখিলে এইটো দন্তীয়া ঢ হ'ল, আকৌ দুটা পাক দি আমি ঝৰ দৰে এই আঠডাল যদি টানি দিওঁ ৰি হ'ল। এতিয়া আমি এই বটো লিখিবলৈ শিকাৰ কাৰণে আমি কিমানটা বৰ্ণ লিখিলোঁ চোৱা, 1 2 3 4 5 6 7টা। আমি বটো যদি লিখিব জানো, আমি 7টা বৰ্ণ, ব্যঞ্জন বৰ্ণৰ 7টা বৰ্ণ আমি লিখিবলৈ সক্ষম হ'ম।
আমি হাতৰ আখৰ ভাল কৰিবলৈ হ'লে আমি সদায় অনুশীলন কৰিব লাগিব আৰু প্ৰতিদিনে আমি এটা নিৰ্দিষ্ট সময় আখৰ লিখিবৰ কাৰণে বান্ধি ল'ব লাগিব আৰু সেই নিৰ্দিষ্ট সময়টো 1 ঘণ্টাই হওক আধা ঘণ্টাই হওক আমি হাতৰ আখৰ লিখিবলৈ যত্ন কৰিব লাগিব তেতিয়া আমাৰ হাতৰ আখৰ ভাল হয় মহাত্মা গান্ধীয়ে কৈছে ভাল হাতৰ আখৰ শিক্ষাৰ এটি প্ৰধান অংগ আমি যদি ভাল হাতৰ আখৰ লিখিব নোৱাৰো তেতিয়া হলে আমি ভৱিষ্যতে ইনফিউৰিটিত ভুগি থাকিব লাগিব আৰু কিবা এখন চিঠি বা আবেদনে হওক যদি আমি ভাল আখৰে লিখি দিও খুব আগ্ৰহেৰে মানুহজনে পঢ়িব আৰু যদি আমি বেবেৰি বাং আখৰে লিখি দিও তেতিয়া হলে কি হ'ব গুৰুত্বপূৰ্ণ কথা হলো আমাৰ সেই চিঠিখন বা দৰখাস্তখন চাবলৈ মন নাযায় সেয়ে আমি যদি পৰীক্ষকৰ মন আকৰ্ষণ কৰিব বিচাৰো তেতিয়া হলে আমি সৰুৰে পৰাই এই আখৰ ভালকে লিখাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু এটা কথা আমি মন কৰিব লাগিব যে আমি কলমটো একেটা পাকতে বৰ্ণটো লিখিব পাৰিব লাগিব আজিকালি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণে আখৰ লিখে এনেকে দিলে আকৌ এনেকে দিলে আচলতে এনেকে লিখিলেও আখৰটো শুদ্ধ হ'ব পাৰে কিন্তু আমি বহুত সময় তাৰ কাৰণে খৰচ কৰিব লাগিব বহুত সময় গুচি যাব এটা আখৰ লিখোতে আমাৰ সময় বেছি প্ৰয়োজন হ'ব সেইবাবে আমি একেটা পাকতে যদি আখৰটো শেষ কৰো আগলে আমি খৰকে আখৰ লিখিবলৈ সুবিধা হয় আমি খৰকে আখৰ লিখিব পাৰিম সেয়ে ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা অনুৰোধ কৰিম যে বা শিক্ষকসকলো যিসকলে ছাত্ৰ ছাত্ৰীক শিকায় আখৰ লিখিবলৈ যাতে একেটা পাকতে আমি আখৰটো লিখি শেষ কৰিব পাৰো আমি শিশু অৱস্থাতে অতি সৰুতে যদি আমি আখৰ ভালকে লিখিবলৈ চেষ্টা কৰো তেতিয়া হলে নিশ্চয় আখৰ ভাল হ'ব কিন্তু যদি আমি ডাঙৰ হলে তেতিয়া কিন্তু আমি আখৰ ভালকৈ লিখিবলৈ যত্ন কৰিব নোৱাৰো চেষ্টাও বিফলে যাব সেয়ে যি ঠিক যেনেদৰে আমি এডাল কুমলীয়া বাহ আমি যেনি তেনি ভাজ দিব পাৰো কিন্তু পৈণত বাহডাল আমি যেনি তেনি ভাজ দিব নোৱাৰো সেয়ে ছাত্ৰ ছাত্ৰীসকলে শিশুকালৰ পৰা সৰু অৱস্থাৰ পৰা প্ৰথম অৱস্থাৰ পৰাই হাতৰ আখৰ ভাল কৰিবলৈ যত্ন কৰিব লাগে এতিয়া আমি বটো শিকাৰ পৰা আমি 7টা বৰ্ণ লিখিবলৈ শিকিলো আকৌ আমি যদি অন্তস্থ জ অন্তস্থ য় মুনিয়া হ ফ ঘ এই আখৰকেইটা অন্তস্থ জ অন্তস্থ য় মুনিয়া হ ফ ঘ এই আখৰকেইটা বৰ লগত সংলগ্ন হৈ আছে বা বৰ দৰে লিখিব লগিয়া হয় কেনেকে আমি যদি এই আখৰ এই আঠডাল দি দিও এটো ব হল আমি যদি এই আখৰটো আঠডাল লগাই এটো এনেকে দিলো ৱাব হল আকৌ এই আখৰটো আঠডাল যদি দি দিও এটো ৰ হল আকৌ এইডাল যদি দি দিও আমি এটো ক হল আৰু এইডাল যদি দি দিও এটো ঘ হল এতিয়া আমি এই ব আখৰটো লিখাৰ কাৰণে আমি অন্তস্থ জ অন্তস্থ য় মুনিয়া হ ফ ঘ এই 5টা বৰ্ণ লিখিবলৈ সহজ হল সেই কাৰণে আমি প্ৰথম অৱস্থাতে এই বটো আৰম্ভ কৰিব লাগে আমি আখৰ লিখোতে সদায় ব আখৰটো ব্যৱহাৰ কৰিব লাগে এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি বৰে 7টা বৰ্ণ আৰম্ভ কৰিলো 7টা বৰ্ণ আমি শিকিলো আকৌ আমি অন্তস্থ জ অন্তস্থ য় মুনিয়া হ ফ ঘ এই 5টা বৰ্ণৰ মুঠ 12টা বৰ্ণ আমি লিখিবলৈ সক্ষম হলো আৰু এই 12টা বৰ্ণ আমাৰ খুব সুন্দৰকৈ আমি লিখিব
পাৰিলোঁ। গতিকে তোমালোকে ছাত্ৰ ছাত্ৰীসকলে এই আখৰখিনি সুন্দৰ কৰিবলৈ যত্ন কৰিবা আৰু সেই নিয়মখিনি পালন কৰিবলৈ তোমালোকে খুব মনোযোগেৰে আখৰ লিখিবা। তেতিয়াহ'লে আমি ভাল আখৰ লিখিবলৈ সক্ষম হ'ম।